Hello everyone, welcome back to my channel. So বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ ভিডিঅ' এটা লৈ আহিছোঁ আৰু আগতে যিহেতু আপোনালোকক কৈছিলোঁ যে মই সুনিতাৰ বিয়াৰ ভিডিঅ' আৰু জোৰোণ যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সো বিয়া যোৱা ভালেমান দিন হ'ল। বিয়া গ'ল আপোনালোকৰ 13 তাৰিখে 13 ডিচেম্বৰ আৰু তাৰপিছত মোৰ কিছুমান এক্সামছ আছিলে, সেইবোৰ দিলোঁ। লগতে মোৰ নিজা কিছুমান কাম আছিলে, কলেজৰ কাম তেনেকৈ। চ' সেইবোৰ কৰোঁতে ভিডিঅ'বোৰ এডিট কৰা হোৱা নাই। তাৰপিছত মই মোৰ তাতো গোটেইবোৰ ভিডিঅ' নাছিলে, চ' তেনেকৈ গোটাই মেলি এতিয়া ৰেডি কৰিছোঁ আৰু ভাবিছোঁ আপোনালোকৰ মাজলৈ লৈ আহোঁ ভিডিঅ'কেইটা। এটা ভিডিঅ'ত দেখুৱাটো অকণমান অসুবিধা হ'ব, কিয়নো মই 2-3 দিন আগৰ পৰাই শ্বুট কৰিছোঁ। যিখিনি আমাৰ ইয়াতে আমাৰ মানে অঞ্চলত যিবোৰ মানে নিয়মবোৰ চলে সেইখিনি সকলোবোৰ অকণমানকৈ হ'লেও দেখাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু যদি আপোনালোকৰ তাতো তেনেকুৱা কিবা নিয়ম চলে তেতিয়াহ'লে জনাব কমেণ্টত। আৰু আমাৰ ইয়াতে যি কৰে সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ঠিক আছে, তেন্তে আৰু বেছি নকওঁ, আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। আৰু লগতে এইটো ভিডিঅ'ত আপোনালোকে 2 দিনৰ ৰেকৰ্ডিং দেখা পাব। প্ৰথমটো হৈছে জোৰোণৰ 2 দিন আগত আৰু জোৰোণৰ আগদিনাখন মানে মেহেন্দি, আৰু জোৰোণ আৰু বিয়াৰ ভিডিঅ'টো আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'টোত দেখিবলৈ পাব। চ' ঠিক আছে, তেন্তে এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো ব'লক। চ' আমি সকলোবোৰ ওলালোঁ। ক'লৈ ওলাইছোঁ কৈ আছোঁ। আমাৰ ইয়াতে কইনাৰ বান্ধৱী, তাৰপিছত কইনাৰ বাই ভনী সকলোবোৰ মিলি ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ দিব যায়। কইনাই যায় একচুৱেলি, আৰু তাইৰ লগতে কইনাৰ লগতে বাকী সকলোবোৰ সহযোগ কৰে। আমিও ওলাইছিলোঁ তেনেকৈ ওচৰৰ মানুহ কেইঘৰক নিমন্ত্ৰণ দিবলৈ। আৰু আপোনালোকৰ তাত এনেকুৱা আছেনে নাই নাজানো, কিন্তু আমাৰ ইয়াত এইটো বহুত আগৰ পৰা চলি আহিছে আৰু খুব ভাল পায় এনেকৈ গৈ মেলি মানুহবিলাকে যেতিয়া কইনাই নিজে নিমন্ত্ৰণ দিব আহে। বিয়ালেতো বাৰু আগতীয়াকৈ নিমন্ত্ৰণ দিয়ে, কিন্তু এনেকৈও কইনাই আগদিনাখন নহ'লে 2 দিন আগত আহি নিমন্ত্ৰণ এটা দি থৈ যায়। আৰু নিমন্ত্ৰণ দি উঠি মাজে সময়তে আমাৰ বাইদেউসকলে ফটো উঠি আছিলে, আৰু লগতে ময়ো মাজে সময়ে সহযোগ কৰিছিলোঁ সিহঁতৰ লগত। আৰু এতিয়া আমি ইয়াতে, এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰ, নতুনকৈ বনালে, আগতে অকণমান সৰুকৈ আছিলে। আৰু সুনিতাই ক'লে এটা সেৱা কৰি যাওঁ। চ' তাই সেৱা কৰি লৈছে। একচুৱেলি আমি ৰৈ আছিলোঁ, কাৰণ আমাৰ লগৰজনী শিখা, তাই আহি পোৱা নাছিলে। তাই এঠাইত গৈছিলে কিবা কামৰ কাৰণে। চ' ওচৰৰ 2-এটা ঘৰত নিমন্ত্ৰণ দি তাইক আমি ইয়াতে ৰৈ আছিলোঁ। চ' এইখিনি অকণমান উঠাই ৰাখিছোঁ। আৰু অলপ দেৰি পিছতে সেয়া আমাৰ লগৰজনী আহি গ'ল, দৌৰি একদম। কি কৈ আহিছিলে বাৰু উঠাব নোৱাৰোঁ, সেইকাৰণে মই ভইচ অভাৰ কৰি দিছোঁ। বহুত দেৰিয়ে ৰৈছোঁ তাইৰ কাৰণে। আৰু এতিয়াহে গ্ৰুপটো অকণমান কমপ্লিট যেন লাগিছে। আৰু তাই নাথাকোঁতে মানে একচুৱেলি ভালদৰে ভিডিঅ' কৰা নাছিলোঁ, ভালো নালাগে তেনেকৈ। যদিও গোটেইবিলাক আছিলোঁ, তথাপি এজনী নহ'লে আৰু অকণমান বেয়া লাগে। চ' তেনেকৈ ভিডিঅ'বোৰ উঠালোঁ আমি, আৰু মানুহবোৰো মাতিলোঁ। নিমন্ত্ৰণ দিয়াৰ দিনাখন বেছি ইমান এটা ভিডিঅ' কৰিব নোৱাৰিলোঁ, কিয়নো আমি ওলাইছিলোঁৱে আপোনালোকৰ 4:30মান বজাত। আৰু যিহেতু ঠাণ্ডাৰ দিন, খুব সোনকালে এন্ধাৰ হৈ যায়। আৰু ওলাই মেলি শিখালেও বহুত দেৰি ৰ'লোঁ। চ' তেনেকৈও আকৌ বহুত টাইম গ'ল। আৰু মানুহ নিমন্ত্ৰণ দিওঁতে আমাৰ 7টা
4টা বাজি গৈছে 4:30টাৰ পৰা খোজকাঢ়ি চ' সেইদিনাখন গধূলি মানে গোটেইবিলাকৰে ভৰি বিষ উঠি গৈছে চ' আৰু প্ৰত্যেকটো ঘৰতে গৈ মেলি ভিডিঅ' কৰিবলৈ সেনেকৈ ভাল নালাগে চ' যিখিনি পাৰোঁ ৰাস্তাতে অকণমান কৰিছোঁ আৰু তেনেকৈ ভিডিঅ'ত কম্পাইল কৰি দিছোঁ আপোনালোকে নিজে দেখিলে আৰু তাৰপিছত ভাগৰ লাগিলে সিহঁতৰ ঘৰত আহিলোঁ অলপ দেৰি বহিলোঁ আকৌ ঘৰ গুচি গ'লোঁ ৰাতিকৈ 8টা 8:30 মানত গ'লোঁ আৰু পিছদিনাখন যিটো আপোনালোকে এতিয়া দেখিবলৈ পাব মানে আপোনালোকৰ এতিয়া হ'ব 11 তাৰিখে চ' 11 তাৰিখে আছিলে এনেইতো আমাৰ তেনেকৈ পতা নহয় বাট আজিকালি কৰে কাৰণে তাইও কৰি দিলে আৰু মেহেন্দি ৰাছম টাইপৰ মানে সেইদিনাখন মেহেন্দি ল'লে এনেই সাধাৰণতে কি কৰা হয় জোৰোণৰ আগদিনাখনে মানুহবোৰ নিমন্ত্ৰণ দিয়া হয় কইনাই গৈ আৰু সেইদিনাখনে গধূলিকৈ মানে ৰাতিকৈ হ'লেও মানে মেহেন্দিটো লগোৱা হয় কিন্তু যিহেতু বহুত ভাগৰ লাগিছিলে আমাৰ আৰু লগতে তেতিয়া আহি মেলি আকৌ মেহেন্দি লগাই তেনেকৈ থাকিবলৈ মানে একদম মন নাছিলে সেইকাৰণে আমি এদিন আগতে মানুহবোৰ নিমন্ত্ৰণ দি দিলোঁ আৰু নেক্সট দিনাখন মানে 11 তাৰিখে আমি সকলোৱে মেহেন্দি লগালোঁ গধূলিকৈ চ' এতিয়া আপুনি মেহেন্দিৰ দিনাখনৰ ক্লিপছবোৰ দেখিবলৈ পাব আহকচোন চাই লওঁ চ' শিখা আৰু মই আজি নেক্সট দিনাখন গৈ আছোঁ সুনিতাৰ ঘৰলৈ এয়া ডেক'ৰেশ্যন চলি আছে কমপ্লিট হোৱা নাই অহা কাইলৈ আছে জোৰোণ আমি সোমালোঁ আৰু এইটো ভিডিঅ' ক্লিপটো অকণমান বেছিকৈ হিলিছে ক্ষমা কৰিব কাৰণ মোৰ হাতত আছিলে সুনিতাৰ বাবে লোৱা গিফ্টটো আৰু খুব ডাঙৰ আছিলে কাৰণে আৰু এখন হাতেৰে ফোনটো ধৰি আছিলোঁ আৰু শিখাই আছিলে ফোনত মিটিঙত বিজি তাইৰ অফিচৰ মিটিং চলি আছিলে চ' এয়া সুনিতাৰ ঘৰ আহি পালোঁ তাৰপিছত চোতালত অকণমান কথা পাতিলোঁ এইটো সুনিতাৰ ভাইটি তাৰপিছত এইফালে সুনিতাৰ মাক আছিলে আমি সোমাই মেলি আহি এইফালে গোটেই ৰাইজ বহি মেলি অলৰেডি মেহেন্দি লগোৱা ষ্টাৰ্ট কৰি দিছে চ' এইফালে গোটেইবোৰ বহি আছে আৰু আমাৰ কইনা সেইজনী য়েল্ল' কালাৰ শাড়ীত চ' তাইক অলপ জোকায়ো আছিলোঁ লগতে এতিয়া আমিও মেহেন্দি লগাবলৈ বহি যাম কিন্তু তাৰ আগত দুটামান ক্লিপ লৈ লওঁ কইনাজনী মোৰ আৰু শিখাৰ অহাত অলপ দেৰি হোৱাৰ কাৰণে জোনমণি বাই এইকেইটা ক্লিপ লৈ থৈ দিছিলে সিহঁতে মেহেন্দি লগোৱা ষ্টাৰ্ট কৰোঁতে থেংক ইউ ছ' মাছ জোনমণি বা আৰু সেইফালে সেই টিকলিজনী হৈছে আমাৰ মৰমৰ লিজা ডাৰ্লিং ইমান মৰম লাগে তাইৰ লগত কথা পাতি ইমান মেহেন্দি লগাইছে তাই আপোনালোকক দেখাম বাৰু কেতিয়াবা সিদিনাখন বাৰু উঠোৱা নহ'ল তেনেকৈ চ' মই ইয়াত ৰুমত যিমানবোৰ মানুহ বহি আছে সকলোকে বাৰু এবাৰ উঠাই দিছোঁ তাৰপিছতে আমি মেহেন্দি লগা ষ্টাৰ্ট কৰি দিছোঁ ময়ো দিলোঁ খুৰীমাহঁতক বৌ তেনেকৈ সকলোকে আৰু লাষ্টত ময়ো লগালোঁ সেইফালে কইনাক ভণ্টি দুজনীয়ে দি আছে এইফালে সেইজনী এজন খুৰাৰ ছোৱালী আৰু এইফালে থকাজন আমাৰ খুৰাৰ ছোৱালী আৰু লগতে ওপৰতো ইহঁত বহি আছে মেহেন্দিৰ ডিজাইন চাই আছে অকণমান দেৰিকৈ লগাব চ' আমিও এতিয়া লগাবলৈ ষ্টাৰ্ট কৰোঁ ফাল্টু কৰি আছোঁ ভাগৰি গৈছেও আমাৰ কইনা হাত দাঙি দাঙি গধূলিৰ পৰা তাই বেছি একো খোৱাও নাছিলে দুদিন কি হ'ব এনেই দেহাটোত একো নাই
ঠিক এনেদৰে আমাৰ মেহেন্দি ৰচমো খতম হ'ল। খুব সোনকালে আপোনালোকক নেক্সট ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। এইটো ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।